ৰাতিপুৱাই বাইকখন লৈ চিধা দলগাঁও পাৰ হৈ আহি একদম বেছিমাৰি আদৰ্শ বিদ্যালয় মানে পৰীক্ষা দিব আহিছোঁ। একো পঢ়ি শুনি অহা নাই, চলিবলৈকে পঢ়াব সময় নাপাওঁ আৰু মইনো কি পঢ়ি পেলাই পৰীক্ষা দিম। তথাপিও আৰু দেওঁ, যি হয় দেখা যাব। আৰু আহিয়ে দোকান এখন দেখা পাই মনটো ভাল লাগিল। আৰু ওচৰত কোনো দোকান বজাৰ নাই, সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। ছাত্ৰ জীৱনত গাইজ ফেইল কৰি নাপালোঁ, কিন্তু যেতিয়া নেকি নিজৰ দায়িত্বৰ জীৱন আহি পৰিল তেতিয়াৰ পৰা ফেইল কৰিয়ে যাওঁ দেখোন না। তথাপিও হাৰ মানা নাই, নিজৰ জীৱনৰ লগত সদায়ে যুদ্ধ কৰোঁ, সদায়ে পৰীক্ষা দিওঁ। তাৰে মাজত কেতিয়াবা পাছ কৰোঁ, কেতিয়াবা ফেইল কৰোঁ, গম পাওঁ আৰু নিজে নিজে। বাৰু সেইগিলা বাৰু হৈ থাকব, কিন্তু পৰিৱেশটো অলপমান চাৱা চিতা কৰিলোঁ, যিহেতু আহিয়ে পোৱা নাছিলোঁ। আৰু গেটখনৰ সন্মুখত আইনৰ নিয়ম কানুনগিলা আছে। আমি আৰু মোবাইল নিবাই নোৱাৰিম কোনোৱে। বাহিৰতে ভিডিঅ' এটা কৰি জমা কৰি থৈ দিলোঁ ফেচবুকত, যিহেতু মই পিছতো চাব পাৰিম, চলিবলৈকো দেখাব পাৰিম আৰু। গতিকে চাওঁ, পৰীক্ষা আমি চবে দিব আহিছোঁ। আৰু বেছিভাগ তাৰমানে চিনাকি মানুহে পালোঁ, সিফালৰ যিখিনি আছিল চব ইফালে আহিছে, চবে পৰীক্ষা দিব। মানে 7টামান বজাতে আহি পাইছিলোঁ। আহি বাইকগিলা ইফালে থৈছে, ময়ো ইফালে ক'ৰবাত থ'ব পাৰি নেকি বুলি থৈ লৈছোঁ বাইকখন। মই আকৌ মোনা চোনা একো আনা নাই, সুদা মানুহটো এডমিটখন লৈ আধাৰ কাৰ্ডখন লৈ পেলাই আহিছোঁ আৰু পৰীক্ষা দিবৰ কাৰণে। পেন দুটা লৈছোঁ, তাকো মোৰ পেন নাই, মাইনাৰ তাবে ৰাতিপুৱাই পুৱাই তাইক জগাবও বেয়া লাগে, মই নিজে উঠি পেলাই লৈছোঁ। পেন আৰু কি কিনিবি, দাদাৰ তাত আহিলোঁ, আহি পেলাই পিছে দোকানো আছিল, দোকানত পেন দলি ল'ব পাৰি, কিন্তু নাই, পেন আনিছোঁ যিহেতু ছিগনেচাৰ এটাকে লৈ লৈছোঁ। আৰু লৈ মানে কি আৰু একদম মুখত ভৰিছোঁ, হোটেলখনত কিবা খাব পাৰিম বাৰু। চলি পলি চবেই ৰখি আছে, ময়ো ৰখি আছোঁ। 9টা বাজোঁ, মানে 9টা বাজিলে পৰীক্ষা দিম আৰু। পৰীক্ষাটো দি আহি খাবই নাপালোঁ, ইমান মানুহ, পটককৈ হোটেলখনত ভিৰ হৈ গ'ল। কিবাকৈ বহি থাকি ৰুটি এখন খাই ল'লোঁ। ফাৰ্ষ্ট ষ্টেপটো শেষ হ'ল, ছেকেণ্ড ষ্টেপৰ কাৰণে ৰেডি। কিবাকৈ ঘুগুনি বাঢ়ি লৈছোঁ, মানে 3টা বন্ধু লগ হৈ খাম আৰু। খাই বৈ আকৌ ছেকেণ্ড পৰীক্ষাটোৰ কাৰণে পূৰা ৰেডি। বাই বাই।